5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অৰুণাচল বৰদলনি অৰুণাচল সীমান্তৱৰ্তী পাণবাৰী এলেকাত যেতিয়া বৃক্ষৰোপণ কৰি আছিলে, বৃক্ষৰোপণ কৰি থকাৰ সময়ত অসমৰ লোকসকলৰ ওপৰত নিৰ্বিচাৰে পাণবাৰী অঞ্চলত অৰুণাচলী বেদখলকাৰীয়ে নিৰ্বিচাৰে তেওঁলোকে গুলীচালনা কৰে। গুলীচালনাৰ ফলত থিতাতে এজন লোকৰ মৃত্যু হয়। গতিকে এই ঘটনাক লৈ আমি অসম চৰকাৰ তথা অৰুণাচল চৰকাৰক ধিক্কাৰ দিছোঁ, যিহেতু অতদিনৰ পৰা অসম আৰু অৰুণাচলৰ মাজত যি সীমা সংঘাত চলি আছে, সেই সংঘাত নিৰ্মূলৰ কাৰণে বিভিন্ন দল সংগঠনৰ লগতে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যথেষ্ট আন্দোলন কৰি অহা হৈছে। তৎসত্ত্বেও অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজিলৈকে কোনো সুফল গোটাব নোৱাৰিলে, যিহেতু তাৰ ফলতে আজি এনেধৰণে অৰুণাচলী দুৰ্বৃত্তই আহি অসমতে আহি অসমীয়া লোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে, যাৰ ফলত থিতাতে অসমীয়া খিলঞ্জীয়া লোক এজনে প্ৰাণহানি হয়। গতিকে এই ঘটনাটোক লৈ অসম চৰকাৰ যেনেধৰণে অৰুণাচলী দুৰ্বৃত্তসমূহ যেনেধৰণে দায়ী, তেনেধৰণে সমানে দায়ী অসম চৰকাৰো, যিহেতু অসম চৰকাৰ অতদিনৰ পৰা কৈ অহাৰ স্বত্তেও তেওঁলোকে সেই সীমা সমস্যাসমূহ সম্পূৰ্ণৰূপে নিষ্পত্তি কৰাত বিফল হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেণ্ট চাপৰি আঞ্চলিকৰ ফালৰ পৰা অসম চৰকাৰক তীব্ৰ গৰিহণা জনাইছোঁ, লগতে অৰুণাচল চৰকাৰকো তীব্ৰ গৰিহণা জনাইছোঁ, যিহেতু তেওঁলোকে এই বিষয়সমূহৰ ওপৰত যথেষ্ট তেওঁলোকেও নম্ৰ দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াৰ পৰাই আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ, যাতে ভৱিষ্যত দিনত এনেধৰণৰ ঘটনা হ'লে বা এই ঘটনাটো যদি উচিত তদন্ত নহয়, তেতিয়াহ'লে আমি ভৱিষ্যত দিনত আমি আৰু আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে অসম চৰকাৰক ইয়াৰ দ্বাৰা এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কয়াক্ত কৰি শাস্তি কৰাৰ ব্যৱস্থা কৰক।